নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইপিনে এখন বাৰাণ্ডা আছে, বাৰাণ্ডা ছাইডত গোটেই গছ আৰু এইফালেও গছেই আছে। এখন বাৰাণ্ডা আৰু ভিউটো হৈছে ৰাস্তা ভিউটো। এইটো গাড়ী এখন আহি আছে, এখন গেট। তাৰপৰা এইপিনলৈ আছে এটা চাইকেল ষ্টেণ্ড আৰু এইটো চাইডে এটা সেই গছজোপা তলতে থোৱা হয় বাইকৰ ষ্টেণ্ড। তাৰপৰা ইয়াৰ পৰা প্ৰথম আহিলে মানে পাব এখন আমাৰ ব্লু প্ৰিণ্ট বুলি ক'ব লাগিব, যে চব থাকে মানে চব আৰু। তাৰপিছত ইয়াত দেখা আছে গ্ৰীণ কেম্পাছ আইডিয়া গিলামৰা ইণ্ডাছ। তাৰপৰা এখন হৈছে ৱাল মেগাজিন। তাতে অপজিটত আছে এখন হৈছে কি নটিছ বৰ্ড, ইয়াত কিবা কিবি দি দিয়া থোৱা হয়। আৰু এইটো হৈছে ফায়াৰ এলাৰ্ম আৰু এইটো ফিল্টাৰ। আৰু এইপিনে চাইডি নেমভেটি আছে, এইপিনে আছে বোলে এইপিনে যাম। আৰু এইপিনে লাহে গ'লে মানে চিধা গ'লে মানে পাব এইপিনে ৱাল এখন। আৰু এইটো হৈছে আমাৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ এইটো হেৰি ৰুম, প্ৰেক্টিকেল ৰুম। এইবিলাক দেখিব পাইছে, বহুত ধুনীয়া সুবিধা আছে। এই বৰ্ডখনৰ এনেকৈ কানেকশ্যনবিলাক দি থোৱা আছে। এয়া আমাৰ আইনষ্টাইনৰ হেৰি আৱিষ্কাৰ, ইণ্ডিয়াৰ জাতীয় পতাকা। লগতে ইয়াৰ পৰা কানেকশ্যনবিলাক আহিছে এনেকৈ, আপোনালোকক বুজাই দিছোঁ। ইয়াত হৈছে এইটো কি কয় নাজানো, কিবা এটা মেচিন হয়। লগতে এইখন এখন পেলেণ্ট বৰ্ড, লগতে মটৰ আছে, জেনেৰেটৰ আছে, বহুত কিবা কিবি আছে। বস্তু পাতি বহুত আছে, মানে কি প্ৰেক্টিকেলৰ কাৰণে যিমানখিনি সামগ্ৰী দৰকাৰ সকলো ধৰণৰ সুবিধা আছে গিলামৰ আইডিয়াই। এতিয়া কেমেৰা ব্যৱস্থা আছে, লগতে এয়া এটা ড্ৰিল মেচিন, লগত এইটো কইল গাঠে, ফেনৰ কইল গঠা মেচিন। এইখিনি অলপ আৱৰ্জনা ষ্টাইলত পৰি আছে, কিন্তু বস্তু বহুত আছে। এইটো পইণ্ট ষ্টেটাৰ, 3 পইণ্ট ষ্টেটাৰ, 4 পইণ্ট ষ্টেটাৰ। আৰু এইটো হৈছে লকাৰ বক্স, ইয়াত বহুত ধৰণৰ বস্তু থোৱা হয়। এতিয়া দেখাই দিছোঁ। সেয়ে যেনেকৈ ইয়াত টেষ্টাৰ, স্ক্ৰুড্ৰাইভাৰ আছে, স্ক্ৰুড্ৰাইভাৰ আছে। আৰু ইয়াত পানী পোৱাৰ কাৰণে এইটো আঁতৰাই থোৱা হৈছে। এইটো হৈছে আমাৰ ইলেক্ট্ৰিচিয়ানৰ আৰু কিছুমানে প্ৰজেক্ট বনোৱা এয়া প্ৰজেক্টকেইটা এনেকৈ থৈ দিয়া হৈছে। এইটো গিজাৰ বনাবলৈ অনা হৈছিলে। সেয়া ফায়াৰৰ কাৰণে এইটো সেয়া কাৰ্বন ডাই অক্সাইড গেছ। এইটো কি কয় অঁ কিবা হয় আৰু। এয়া আমাৰ সৰস্বতীও আছে, ইয়াত লক্ষীও আছে, আই লক্ষী আছে, চব আছে। আৰু এইখনতে আমি প্ৰেক্টিকেল কৰোঁ। এইটো হৈছে আমাৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ হেৰি কি কয় প্ৰেক্টিকেল ৰুম। নেক্সট এইফালৰ পৰা আহিলে মানে ইয়াতে মেইন কানেকশ্যনবিলাক আহি যায় বস্তুখিনি। মানে ইয়াৰ আৰম্ভণি ডাইৰেক্ট চিধা চালে মানে ইয়াৰ পৰা বেগটো চাব পাৰিব। বেগটোত একো নাই, সেই পিনে লেট্ৰিনৰ টেংকিটো আছে আৰু এইটোলৈ একো নাই। আৰু সেই ট্ৰান্সফৰ্মাৰটোৰ পৰা লাহে এনেকৈ ৱাৰগাল আহি ইয়াত সোমাইছেহি মেইন। তাৰপৰা ইয়াৰ পৰা DB বক্সলৈ গৈছে, DB বক্সৰ পৰা গোটেই ডিষ্ট্ৰিবিউশ্যন হৈ মেলি গুচি গৈছে চবলৈ। এতিয়া চব আণ্ডাৰগ্ৰাউণ্ড ৱাইৰিং কৰা হৈছে। লগতে এতিয়া ডিজেল মেকানিকত সোমাই চাইছোঁ। এয়া ডিজেল মেকানিকৰ হেৰি, এইটো কয় লকাৰ বক্স। তাতে এইবিলাক ইঞ্জিনবিলাক আছে আৰু বস্তু ইমান ভালকৈ চিনি নাপাওঁ আৰু দেখাই দিছোঁ। সকলো ধৰণৰ সুবিধা আছে। এইবিলাক বস্তু ৱেইট কৰা ইমান কি হৈছে ইমান ভালকৈ নেদেখাওঁ এইটো। এয়া আমাৰ বিশ্বদা। আৰু এইফালে গ'লে মানে আমাৰ পুলিচ পায় আৰু এইপিনে আহা, এই হেৰিত যাওঁ আহা। কি কৰিছা কি? আৰু এইটো হৈছে অফিচ ৰুমটো, আৰু এইটো ডিজেল মেকানিকৰ ৰুমটো। সেইটো ভালকৈ দেখাম বাৰু পাছত। এয়া আমি গৈ আছোঁ এতিয়া প্ৰেক্টিকেল ৰুম, ফিটাৰ প্ৰেক্টিকেল ৰুমত এতিয়া একো নাই। নাইচ ITI ফিটাৰ। এইটো কেতিয়া বনালে?
বহুত ধুনীয়াকৈ বনাই থোৱা আছে ITI ফিটাৰ বুলি 2022 আৰু এয়া হৈছে মেচিনবিলাক যোনবিলাক ফিটাৰ কামত দৰকাৰ সেইটো এটা মেচিন তাৰপৰা এইটো লকাৰ বক্স এনেকৈ টেবুলত প্ৰেক্টিকেল কৰা হয় গোটেই তাৰপৰা এইবিলাক সঁজুলি থৈ দিয়া হৈছে ধুনীয়াকৈ ছেম গোটেই লাইট ফেনৰ ব্যৱস্থা আছে চব ব্যৱস্থা আছে সুবিধা এইটো অফিচ নেক্সট ইপুদা আৰু এইটো হৈছে ডিজেল মেকানিক এইটো হৈছে এটা অফিচ ৰুম সেইটো প্ৰিন্সিপাল ছাৰৰ ৰুম আছিলে আৰু এইটো হৈছে অফিচ ৰুম সেইটো আৰু এইটো হৈছে ইলেক্ট্ৰিচিয়ানৰ ৰুমটো এনেকুৱা কাৰণ আমি ইয়াত থাকোঁ নহয় ভালকৈ এইটো বেঞ্চ ডেস্ক দুটা আছে এনেকৈ বহা হ'ল ফেন চেনৰ ব্যৱস্থা আছে দেখা নাই ওপৰত কিমান ধুনীয়া বস্তু থৈ দিছে এইটো বাটটো বাৰু হেৰি কওক ইগন'ৰ কৰক নেক্সট আমি ফিটাৰ ৰুমলৈ যাওঁ ফিটাৰ ৰুমত কোনো নাই এতিয়া বৰ্তমান সেইটো কাৰণে হেৰি কৰি দিছোঁ এইটো অলপ কণ্ডিশ্যনৰ কাৰণে এইটো অলপ হেৰি হৈ আছে কিন্তু ফিটাৰ ৰুমত ইমানেই ষ্টুডেণ্ট কম কাৰণে বেঞ্চ ডেস্কো কম আৰু আমাৰ ষ্টুডেণ্ট বেছি কাৰণে অলপ বেঞ্চ ডেস্ক বেছি ইয়াত চব লিখা আছে ধুনীয়াকৈ সকলো ৰুমতে মানে কেমেৰা কানেকশ্যনবিলাক দিয়া আছে আৰু তাতে একো হ'ব নোৱাৰে আৰু ইয়াৰ পৰা ইপিনলৈ গ'লে বা লেডিজ টয়লেট যোনটোলৈ আমি নাযাওঁ সেইবিলাক দেখাই থাকিব নাই এতিয়া আমি আমাৰ ৰুমলৈ আহিছোঁ আমাৰ ৰুমত এতিয়া দেখিবলৈ পালে এইটো দেখিব পাব ইয়াত এটা চকেট আছে চুইচ 4টা আৰু লগতে ফেন দুখনৰ কাৰণে কানেকশ্যন দুটা লাইট দুটা তাৰপৰা ইপিনলৈ আছে বৰ্ড এখন ব্লেক বৰ্ড বুলি নকয় এইটো হোৱাইট বৰ্ড এইটো ইয়াত মানে ধুনীয়াকৈ আমি প্ৰজেক্টৰ লগাই মেলি ভালকৈ বুজাই দিয়ে আৰু এতিয়া দেখি এইডোখৰত এনেকৈ ধুনীয়াকৈ চাই বহি থাকে তাৰপৰা ইয়াৰ ভিতৰত চালে গম পাব ইয়াত গুটকা চুটকা একো নাই বাৰু সেয়া দেখিছে কিমান কলম নষ্ট হেৰি হৈ গৈছে শেষ হৈ গৈছে আমাক বুজাওঁতে কিমান কলম শেষ হৈ গৈছে এইপিনলৈ ইয়াত চালেও দেখিব এইবিলাক গোটেই প্ৰেক্টিকেলৰ বহি আছে কোনো একো চুৰ কৰিব নোৱাৰে আৰু কেমেৰা ফটো চটো লৈ আছে এতিয়া আমি আজি ভিডিঅ'টো এনেই কৰিব পৰা নাই কাৰণ বৰষুণ দিয়াৰ কাৰণে এতিয়া ভিডিঅ'টো কৰিব পাৰিলোঁ হয়তো কাইলৈ মানে আপলোড কৰিম ভিডিঅ'টো তাৰপৰা মোক দেখি মেলি ভয় নাখাব কাৰণ মানে মই এনেকুৱাই আৰু কেতিয়াবা মন গ'লে ভিডিঅ' বনাই দিওঁ আৰু আমাৰ ক্লাছ নহ'ল আজি যাবলৈ হ'বই এতিয়া যাওঁগৈ তিনিআলিত কাম এটা আছে ইমানে আৰু আমাৰ আইডিয়া ক্লাছ আৰু বাকীডোখৰ দেখাই আছে ব'লা আৰু বহুত টকা দেখাও থাকিলে এয়া অফিচ ৰুম ইয়াতে আমাৰ এডমিশ্যন ফৰ্ম ফিল আপ চব হয় আৰু দেখাই গৈ থাকিম ন এনেকৈ গৈ মেলি চবেই ভিডিঅ' কৰাটো কি যায় পিছত আপলোড কৰা নকৰা পিছত অৰ্ডাৰ দিলেতো কৰি দিম তাৰপৰা চিধা আমাৰ প্ৰিন্সিপাল ৰুম এইপিনলৈ গ'লে মানে কপাৰ ৰুমটো পাব নেক্সট তাৰপিছত অফিচ ৰুম তাত এটা ৰুম পাব তাৰ নেক্সট অফিচ ৰুম তাৰপিছত আৰু বেলেগ ফাৰ্ষ্টে ৰুম আছে আৰু সেইগাল নেদেখাওঁ ইমানকৈ টেংকি দেখালোৱে আৰু এইবিলাক আমাৰ গাড়ীবিলাক চব চাইহঁতৰ আৰু আমাৰ ঘোঁৰাবিলাক আমাৰ সেইটো আমাৰ চাইকেল ষ্টেণ্ড আৰু সেইটো হৈছে বইজ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল বুলি নাই ইয়াত কাৰণ গাৰ্লছ নপঢ়ে বইজ হোষ্টেলে আৰু সেই তাত ছাৰহঁতে থাকে এটা প্ৰিন্সিপাল ছাৰৰ ৰুম তাতে আৰু বাকী ছাৰহঁতে থাকে সহকাৰী শিক্ষক হিচাপে সেইবিলাক তেওঁলোক তাৰপৰা এজোপা এটা টেঙা গছজোপা ভাল আৰু এইপিনে কেমেৰা এটা লাগি আছে এইটো কেমেৰা মানে বহুত দূৰলৈকে হেৰি কৰে কি কয় আৰু কিবা এটা আৰু এজোপা লিচু টাইমত খাবলৈ হৈ যায় আৰু আমাৰ কলেজৰ ভিতৰত তামোলবোৰ তামোলো আছে বহুত কিবা কিবি আছে পনিয়ল আছে আম আছে এইবিলাক কিবা কিবি আৰু গছ চ' আমি যাবলৈ ওলাইছোঁ এতিয়া তিনিআলিলৈ অলপ ইমানে আমাৰ কলেজৰ বিষয়ে আৰু জানিবলগীয়া আছে কিন্তু মানে থুলমূলকৈ কৈ থৈছোঁ ইমানখিনিয়ে ক'লোঁ আৰু বেলেগ একো নাই আৰু আছে
ভালকৈ বনাব লাগিব ভিডিঅ' টাইম হোৱা নাই আৰু মই ইমানকৈ বনাব নাজানো কাৰণে বুজোৱা নাই আৰু এতিয়া বৰষুণ দিয়াৰ কাৰণে গোটেই পানী হৈ গৈছে ত' এতিয়া কলেজৰ পৰা ওলাম আৰু গেটখনটো দেখাম বাৰু আপোনালোকক গেটখন দেখাই মেলি ভিডিঅ'টো সামৰণি আহি যাওঁ এয়া আমি গেটৰ পৰা ওলাইছোঁ আৰু এইখন আছে আমাৰ কলেজ গেটখন তাৰপৰা বাই